welcome back to my YouTube Dhritish Mita Assamese blog channel. So guys, namaskar. আপোনালোক সকলোকে মোৰ YouTube Dhritish Mita Assamese blog channel তুলৈ স্বাগতম জনাইছো। তো আহক আজি বেছি দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰো বলক। Closed doors, I'm a fool for your love. আজি আৰু আহিছোঁ 450টা চিৰি থকা মন্দিৰটোত মানে লংকেশ্বৰ মন্দিৰ আগতেতো এটা ব্লগ দিছোঁৱে আৰু সেই ভিডিঅ'টোত মানে ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে মৰম দিব তেনেহ'লে বলকছো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজিৰ ভিডিঅ'টোত গোটেইখিনি মন্দিৰ দেখাব ট্ৰাই কৰিম আপোনালোকক আগৰ ভিডিঅ'টোত যিহেতু গোটেইখিনি দেখাব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে কিছুমানে কমেণ্টো কৰিছে যে গোটেইখিনি কিয় নেদেখালে সো আজি ভাবিছোঁ গোটেইখিনি দেখাম তো আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব তেনেহ'লে বলকছো বেছি দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰিম বলক আৰু এতিয়া মাহী আৰু মই এতিয়া ওপৰলৈকে গৈ আছোঁ আৰু তাত গৈ ধুনীয়াকৈ লগ পাইছোঁ আৰু গোটেইখিনি মন্দিৰ আপোনালোকক দেখাব ট্ৰাই কৰিম তেনেহ'লে বলকছো বেছি দেৰি নকৰি গৈ থাকোঁ আৰু এতিয়া আমি ওপৰ পাই গ'লোঁ এয়া হৈছে শনি মন্দিৰ কিন্তু শনি মন্দিৰত নাযাওঁ আপোনালোকক বাহিৰৰ পৰা দেখাই দিম আমি এতিয়া যাম হনুমান মন্দিৰ এয়া মাহী মোৰ লগত আহিছে শনি মন্দিৰ আমি নাযাওঁ কাৰণে বাহিৰৰ পৰা দেখাইছোঁ এতিয়া গৈছোঁ আমি হনুমান মন্দিৰত তো তাত গৈ ধুনীয়াকৈ দেখাইছোঁ আপোনালোকে চাই থাকক আৰু এইটোৱে হৈছে হনুমান মন্দিৰ আৰু ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাই থাকক এতিয়া আমি হনুমান মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া গৈছোঁ শিৱ মন্দিৰ ওপৰলৈকে তো ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰি থাকক সো গাইজ এতিয়া গৈছোঁ শিৱ মন্দিৰলৈকে একদম ভাগৰ লাগি গৈছে মানে চিৰি বগাই বগাই যিহেতু 450টা চিৰি বাপৰে এনেকৈ গৈ আছোঁ একদম মন্দিৰত গৈ লগ পাইছোঁ ঠিক আছে তেতিয়া অলপ চিৰিত বহি লৈছোঁ ওপৰ গৈয়ে পোৱা নাই মানে তামাম ভাগৰ লাগিছে তাৰ কাৰণে সো একদম ওপৰত গৈ আপোনালোকক লগ পাইছোঁ ঠিক আছে ফাইনেলি শিৱ মন্দিৰটো আহি পালোঁ আৰু এতিয়া মই ভিতৰলৈকে যাওঁ তাৰপিছত আপোনালোকক সকলোখিনি দেখাম দৰ্শন হৈ পেলাই তো
বলকচো একদম ভিতৰলৈকে গৈ দেখাই দিওঁ আপোনালোকক। শিৱ মন্দিৰৰ পৰা সেৱা কৰি এতিয়া গৈছোঁ তললৈকে, আৰু যোৱাৰ আগত এবাৰ মন্দিৰটো ধুনীয়াকৈ দেখাই দিওঁ, তো চাই লওক আপোনালোকে। আৰু এয়া মাহী আগত গৈ আছে একদম। এতিয়া আমি গৈ আছোঁ ঘৰত। মাহী একদম মোবাইলত তাইও ব্লগিং কৰি আছে, চ' আমি এতিয়া গৈ আছোঁ ঘৰলৈকে। এয়া হৈছে গণেশ মন্দিৰ, আৰু যোৱাৰ আগত এবাৰ মই বাহিৰৰ পৰা দেখাই দিছোঁ, মানে ভিতৰত কেমেৰা কৰা এলাও নাই, চ' সেইকাৰণে মই যোৱাৰ আগত গণেশ মন্দিৰটো এবাৰ বাহিৰৰ পৰা দেখাই দিছোঁ। এয়া চাই লওক আপোনালোকে। ৰাস্তা আহি পালোঁ, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু যদি আজি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটো অল কৰি ৰাখিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাই থাকে। তো আজি ভিডিঅ'টো ইমানে, বাই বাই, নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ।